दिरिङापुर गामिनि रायजो राजाफ्रा आयेन बेरेखायै दैमायाव बाला अन्थाइ जावनायखौ बन्द खालामदों। बाक्सा जिल्ला बरबरी पुलिस थाना बाथाबारि हाग्रा खोन्दोनि मावख'नि सिङाव थानाय जफादं हालाम दिरिङापुर गामिनि रायजो राजाफ्रा मराफाग्ला दिया दैमायाव आयेन बेरेखायै बाला अन्थाइ जावनायखौ होबथानो थाखाय बन्द खालामदों। मख'जाथावदि थांनाय गोबां बोसोरनिफ्रायनो भुटान हाजोनिफ्राय बोहैबोनाय मराफाग्ला दिया दैमाया दिरिङापुर गामिनि आबादारिफोरनि आबाद मावग्रा फोथारफोरखौ दैज्लां बोथोर समाव गोबां खुरखालांना सिलिंखार खालामबोदों आरो बे खुरखालांनाय जायगाफोरावनो बाला अन्थाइ फानग्रा माफियाफोरा आयेन बेरेखायै जेसिबिजों जावना डाम्पार ट्रेक्टर लागायना बाला अन्थाइ जावनानै फानबोगासिनो दं। जाहोनाव दैज्लां बोथोराव बांसिनै आबाद फोथारखौ दैमानि दैनि दोहौआ खुरखालांना गोबाङै सिलिंखार खालामलांगासिनो दं। बे खुरखाख्लांनायखौ होबथानो थाखाय बाला अन्थाइ जावनानै फानग्रा सिनारि महल एबा जेसिबि डाम्पार ट्रेक्टर बिगोमाफोरखौ खावलायबोदोंमोनब्लाबो नाथाय दिनैसिम जेबो फिथाइ थायाखै। আজিৰ আমাৰ যিটো দক্ষিণ দিৰাপুৰ গাঁৱে এইটো হৈছে আমাৰ দিৰিং নদী। এই দিৰিং নদী আমাৰ দক্ষিণ দিৰাপুৰ গাঁৱৰ যি মানে খেতি পথাৰৰ যি মাটি, এই মাটিখন খুব গৰাখহনীয়া কৰিলে। আজি মোটামুটি ৬-৭ বছৰ হ'ল এই নদীটো আমাৰ এই দিৰিঙাপুৰ গাঁৱৰ যি মাটি, খেতি মাটি গৰাখহনীয়া কৰাৰ ৬-৭ বছৰমান হ'ল। কিন্তু আজিলৈকে এই নদীটো আমি এইটো মানে ৰোধ কৰিব পৰা নাই। ইয়াৰ কাৰণে আমি চৰকাৰলৈও আমি সেইটো জনাইছিলোঁ যে সেইটো নদীখন আমি ৰোধ কৰাৰ কাৰণে, কিন্তু আজিলৈকে আমি সেই নদীখন ৰোধ কৰাৰ কাৰণে কোনো ব্যৱস্থাখন আমি চৰকাৰৰ ফালৰ পৰা আমি নাপালোঁ। আজি এনেকুৱা হৈছে যে আমাৰ যিখিনি এই দিৰিঙাপুৰৰ যি এই গৰাখহনীয়া মাটি, এই মাটিত মানে আমাৰ যি চিনাদি মহল, এই চিনাদি মহলৰ যিখিনি মানে আমাৰ এইটো চিনাদি মহলত পৰে এৰিয়াটো, কিন্তু আমাৰ এইখিনি গৰাখহনীত এনেকুৱা হৈ আছে যেন মানে বালা শিল সেইটো আমাৰ যি গৰাখহনী হোৱা জাগাত ইয়াৰ পৰা মানে ট্ৰেক্টৰ জেচিবি আৰু ডাম্পাৰে মানে এনে দিনতেও ৰাতিতেও মানে চুৰ কৰি এইটো উঠাই লৈ যাই আছে। তে আমি ইয়াৰ কাৰণে আমি ভাবিছোঁ যে আমাৰ যিখিনি গৰাখহনী হৈ আছে, এই গৰাখহনীৰ পৰা যদি এই বালা শিল গিলা যদি উঠাই লৈ যায় যদি আমাৰ যি গৰাখহনী কোনোদিন ইয়াত মানে বন্ধ নহয়, ৰোধ কৰিব নোৱাৰে বুলি আমি ভাবিছোঁ। ইয়াৰ কাৰণে আজি আমাৰ দক্ষিণ দিৰাপুৰৰ ৰাইজে আজি আমি চৰকাৰলৈ আমি জনাইছিলোঁ যে MLA ছাৰ, স্পীকাৰ ছাৰ আৰু DC, DFO তেখেতসকললৈ আমি জনাইছিলোঁ, কিন্তু আজিলৈকে তেওঁলোকে কোনো ষ্টেটমেণ্ট লোৱা নাই। ইয়াৰ কাৰণে আজি আমাৰ দিৰাপুৰ ৰাইজে মানে অলি পেলাই আমি এনেকুৱা কৰিছোঁ যে এইখিনি যিখিনি আমাৰ গৰাখহনী জাগা এইখিনিতো আমি লাল ধান দি তাৰমানে দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ যে এই লাল ধান্দিৰ পৰা আমাৰ মানে ভিতৰত মানে সেইটো খান্দিব নোৱাৰে। ইয়াৰ কাৰণে আমি মহলকো আমি জনাইছোঁ যে আপোনালোকে আমি দিৰাপুৰ ৰাইজে আমাৰ যিখিনি আমি লাল ধান দি মানে আজি দি যাওঁ, ইয়াৰ পৰা আপোনালোকে যে নদী চিধাই আপোনালোকে খান্দিলে হ'ল, কিন্তু আমাৰ লাল ধান্দিৰ পৰা মানে ভিতৰত সোমাই আপোনালোকে মানে খান্দিব নালাগে। কাৰণে যিহেতু আমি চৰকাৰক জনাইও আজিলৈকে তেওঁলোকে ষ্টেটমেণ্ট লোৱা নাই, ইয়াৰ কাৰণে আজি ৰাইজে অলি পেলাই আমি এইখিনি কামটো কৰিব লগা বাধ্য। এতিয়াতো আমাৰ মোটামুটি আমি 10-12 ঘৰ মানৰ এতিয়া ক্ষতি কৰিছে বেছিকৈ। মোটামুটি 4 বিঘা, 3 বিঘা, 2 বিঘা এনেকৈ প্ৰতি ঘৰতে মানে খুব ক্ষতি কৰি লৈ গ'ল। আৰু এনেকুৱা হৈছে মানে এইখিনি মানে মাটিটো আমি যদি চৰকাৰী ব্যৱস্থা নল'লে আমি এই ৰাইজে এইখিনি নদীটো মানে ৰোধ কৰাটো সম্ভৱ নহ'ব বুলি আমি আপোনালোকক চৰকাৰলৈ আমি জনাইছোঁ যে আপোনালোকে যে আমাৰ ৰাইজৰ কাৰণে এইখিনি মানে নদীটো ৰোধ কৰাৰ ব্যৱস্থাটো কৰাটো আমি ভাল হ'ব বুলি আমি আমাৰ BTR চৰকাৰ আৰু অসম চৰকাৰ আপোনালোকক আমি জনোৱা হৈছে।